শিৱৰাত্ৰি আহিছি চান্দা দিব লাগিব চবে লও এখন আকৌ হনুমানৰ ফটো আহিল তয়ো দিবি চান্দা এনেকৈ বহি থাকিলে নহয় আৰু কাক দাও এইবিলাক মানুহ চবকে দাও এইটোতো শিৱ বাবাই কি জানি শিৱৰাত্ৰিৰ কাৰণে ভাং নিবা আহিছে মই এইপিনি চান্দা তুলি আছো আৰু এইপিনি বাবাই বৰফ খাই ঘূৰি আছে ৰ বাবা ক'ত গৈছে চাই লওঁ বাবা পেচাব কৰা লাগছি বাবা পেচাব ঘৰত সোমাইছি যাই আছো কোনে এইটো হয় বাবাই হয় এইটো কাৰ মোৰ পকা লাগছে এইটো বাহ লোকটো কিন্তু আহিছে দেই বাবা নহ'লে পলাই যাব সেইকাৰণে মই চাইকেলত মাৰা তালাটো দৰ্জাত মাৰি লওঁ কিনো কৰবা ধৰিলে ঐ হিয়াৰাম চাইকেলত মাৰা তালা মাৰিলে দেখোন এই দৰ্জাখনত ভাই মই যাব লাগিব ওলাই আজি যাব নাপা ফটো আমি নকৰিবি দে এক শ্বট দিম চিকিউৰিটি কি লাগে তোক কি লাগে মাৰবা আহিছা শিৱৰাত্ৰি আহিছি ভাং লাগে মোক ভাং কিনবা মোক কোনো পইচা নেদে মোৰ তাত ভাং চাং নাই ভাই মোক যাবা দি চিকিউৰিটি কোন আছ ভাই বাচোৱাই মোক ভগৱান হৈ নিজে বাচোৱা কথা কৈ আছে ভাই হাত কোনোবা বাচোৱাই মোক ভাং দিবা লাগিব বুলি পলবা খুজিছা ভাই ভাং চাং নাই ভাই মোৰ তাত মোক যাবা দি কিন্তু এতিয়া নিজে হলি কৈলাশত একেলে খাই থাকিবি ভাই কৈলাশত মই যাই পোৱা নাই বুলি ফাঁকি দিবা আহিছা ভাং একলা দিলে কি হয় নাই শিৱৰাত্ৰিত খাবা ভাং লাগব মোক তেৰিকা কিহে আপোনাৰ নামত চান্দা তুলি আছো কোনো নেদে সানি দিম দে সেইপিনি যা নাই মোক ভাং লাগব চাও এডাল চাইড কৰ শিৱৰাত্ৰিৰ দিনা চবে গাঞ্জা খাব আৰু মই মুখ মেলি চাই থাকিম বঢ়িয়া বিচাৰ কৰা আপুনি ভাই মোৰ তাত ভাং চাং নাই যাবা দি ঘৰত সৰু ছোৱালী দুটা আছে ভাই কি হ'ব মই গম পাইছো দে কাৰ্তিক আৰু গণেশ আছে সেহাত সৰু হৈ থকা নাই সেইদিনা মই গণেশক বেগ লৈ ফুৰি থকা দেখিছো নহয় চা দি অলপ ভাং দি তাৰপিছত আপুনি একফালে যাম মই একফালে যাম তেৰিকা কিহৰ পালাত পলোৱাই ভগৱান হৈও ইমান চিপিৰা নে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰা ক'ত পলবা আহিছা আজি ধৰিহে কম ধুতি দিয়ে ৰঙা পিন্ধছে মঞ্জুৰা ক'ত দৌৰি আছা আজি কিমান পলবি আজি কিহৰ পালত পলোৱাই চাই দিছে কোনফালে যাওঁ সেইফালে যাওঁ আহি কোনফালে পিছে মৰিয়াই আছে আহি আজি কিমান পলবি কোনফালে যাওঁ ইফালে যাওঁ ইমান লোকবি পিছে যাম কোনফালে যাব এই যাম তেৰিকা কিকে দাউৰি আছো এই ভাই খেদিয়ে আছে হে প্ৰভু এইগিলা কি দেখছো বন্ধুসকল এই ভিডিঅ'টো কোনো ধৰণৰ অপমানৰ লক্ষ্য ৰাখি বনোৱা নাই এই ভিডিঅ'টোত ফিল্মখনৰ যিটো নেকি চিন দেখুওৱা হৈছে সেইখিনিকে মই ৰিপিট কৰিছোঁ মানে মোৰ এটা কাহিনী সোমাই দিছোঁ গতিকে কোনেও যাতে ভুল ভাবি নলয় এই ভিডিঅ'টো মাত্ৰ মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে গতিকে আপোনালোকে কোনেও ভুল ভাবি নলয় যাতে আজিৰ ভিডিঅ'টো ইমানে আছিলে যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগ পাম এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই